আজি মই আৰু এটা গণিত লৈ তোমালোকৰ মাজত আহিছো। আজি গণিতটো হল ক্লাস 9 ৰ এক্সাৰসাইজ 2.4 ৰ মেথছৰ 5 নম্বৰৰ 9 নম্বৰ গণিতটো দিয়া আছে 3x³ + 5x² - 16x - 2। এই গণিতটোত আমাৰ এই লাষ্টৰ যেটো সংখ্যা আছে 2 ইয়াতে অলপ ভুল আছে। এটো গভৰ্ণমেণ্টৰ ফালৰ পৰা গণিতটো যেতিয়া প্ৰিন্ট কৰিছে তেতিয়া ইয়াতে 2 only 2 দিছে, ইয়াতে 2 নহয়, ইয়াতে কি হ'ব 12 হ'ব। এই গণিতটো মই বহুত সমাধান কৰি চাইছো, ইয়াতে 2 দিলে গণিতটোৰ আনসাৰ কেতিয়াও নিমিলে, গতিকে ইয়াতে 12 হ'ব। তে ইয়াক উদাহৰণি কৰি লোৱা হ'ল 3x³ + 5x² - 16x - 12। তে এই গণিতটো এতিয়া সমাধান কৰিবলৈ হলে ধৰা হ'ল x - 2 এটা উৎপাদক, ইয়াৰ এটা উৎপাদক হ'ল x - 2, গতিকে আমি লিখিব পাৰো x - 2 = 0। x2 ৰাখি দিলে -2 টো এইফালে গুচি গলে কি হ'ব +2। therefore p of x, তাৰমানে এই সমীকৰণটোত এবাৰ এই সমীকৰণটোত আমি x ৰ ঠাইত 2 বহাই দিলে ভাগশেষ 2, অৰ্থাৎ এই সমীকৰণটোত x ৰ ঠাইত 2 বহালে আমাৰ ভাগশেষ 0 হয় নে নহয় এটা আমি চাম। এতিয়া ইয়াতে কি আছে 3x³ 3 পূৰণ x ৰ সলনি 2 তাৰ ওপৰত কিউব প্লাস 5 * 2² x ৰ সলনি 2 2 ৰ ওপৰত স্কয়ার মাইনাস 16 * x মানে 2 মাইনাস 12। এটা 3 * 2 কিউব মানে 8 প্লাস 5 * 2 স্কয়ার মানে 4 মাইনাস 16 * 2 = 32 12 3 * 8 = 24 4 5 * 20 মাইনাস 32 আৰু মাইনাস 12। এতিয়া এই দুটো যোগ কৰিলে প্লাস 44 আৰু এই দুটো যোগ কৰিলে মাইনাস 44, দুইটা ক্যান্সেল দিলে কি হ'ব প্লাস মাইনাসে ক্যান্সেল যাব, লাস্টত যায় কি থাকিব আমাৰ 0 থাকিব। গতিকে আমি কি চালো x ৰ সলনি আমি 2 বহাই ভাগশেষটো আমাৰ কি হল 0 হল। গতিকে আমি ক'ব পাৰো যে x - 2 গতিকে x - 2 3x³ + 5x² - 16 - 12 এর এটা উৎপাদক হয়। এতিয়া উৎপাদক যদি হয় তেনেহলে আমি x - 2 ৰে এবাৰ এইখিনি কি কৰিম হৰণ কৰিব লাগিব। এতিয়া আমাৰ হৰণটো হবে এনেকুৱা x - 2 ভাজক আৰু ভিতৰত আছে 3x³ + 5x² - 16x - 12। তে হৰণ গণিতৰ প্ৰথম নিয়মটো মই আগতে শিকাইছো। প্ৰথম নিয়মটো আছিল কি এই প্ৰথমৰ x খিনি আৰু এই প্ৰথমৰ x টোৰ লগত কি কৰিব লাগে মিলাব লাগে। ইয়াতে যেটো বস্তু আছে ইয়াতে যি নাই হেতু আমি ক'ত দিম ওপৰত দিব লাগিব। অৰ্থাৎ ইয়াৰ সন্মুখত কি আছে 3, ইয়াতে 3 নাই আমি ওপৰত 3 দিলো। ইয়াতে x কেটা আছে 3টা, ইয়াতে আছে এটা, গতিকে আমাৰ দুটাৰ কম হল, দুটা আমি ওপৰত দি দিলো। দিলে এটো পূৰণ কৰিলে আমাৰ কি হ'ব সেম এটো মিলি যাব 3x² আৰু তাৰ পিছত মাইনাস প্লাসে মাইনাস 2 3 * 6 6x², ইয়াৰ স্কয়াৰৰ তলতে বহাব লাগিব। বহালে তলৰ লাইনৰ চিহ্নবিলাক কি হয় উল্টা হয়, উল্টা হলে এটো মাইনাস এটো -2 প্লাস হল, এটো ক্যান্সেল গলে এটো প্লাস প্লাসে প্লাস 5 6 কিমান হল 11x², এটো নামি আহিল -16x - 12। এবাৰ আকৌ আমি এই প্ৰথমৰ x ৰ লগত এইখিনি মিলাই দিম। ইয়াত 11 আছে, ইয়াতে 11 নাই, ওপৰত 11 দিলো, ইয়াতে প্লাস চিহ্ন, ইয়াতে প্লাস চিহ্ন, ইয়াতে প্লাস চিহ্ন হল। তে ইয়াতে x দুটা আছে, ইয়াতে এটা আছে, যাৰ কাৰণে ওপৰত এটা x দিলো। তাৰ পিছত এটো প্ৰথমটো মিলি গল। তে মাইনাস প্লাসে মাইনাস 11 2 গুণে কিমান হল 22x। তাৰ পিছত তলৰ লাইনৰ চিহ্নবিলাক উল্টাই দিলো, এটো প্লাস আছে মাইনাস হল, এটো -2 প্লাস হল, এটো ক্যান্সেল গল আৰু প্লাস মাইনাসে মাইনাস 22 ৰ পৰা 16 বাদ দিলে 6 থাকে আৰু -12 টো নামি আহিল। এতিয়া ইয়াতে 6 আছে, ইয়াতে 6 নাই, ওপৰত 6 দিলো, ইয়াতে যোগ চিহ্ন আমি ওপৰত যোগ চিহ্ন দিলো, যোগ কি দিলো 6 দিলো। 6 দিলে 6 আৰু x পূৰণ কৰিলে 6x আৰু মাইনাস প্লাসে মাইনাস 2 6 গুণে 12। তে -2 প্লাস কৰি দিলে 12 12 ক্যান্সেল, 6 6 ক্যান্সেল, অর্থাৎ কি হল 0 হল। গতিকে আমি এবাৰ ওলাব পাৰো নাও এইখিনিৰ উৎপাদক বিশ্লেষণ কৰিলে আমি চাব পাৰো। ইয়াতে আছে কি 3x² + 11x + 6। গতিকে আমি 3 6 গুণ 18, 3 6 গুণ 18 লিখিব পাৰো আমি 2 9 গুণ 18। তে 9 আৰু 2 যোগ কৰিলে কিমান হয় 11 হয়। আমাৰ মাজত কি আছে 11 আছে, গতিকে আমি 9 আৰু 2 11 সলনি 9 আৰু 2 লিখিব পাৰো। তাত এটো প্ৰথমতে একে থাকিল, এটো 9x + 2x, 11 সলনি এই দুটা এটো থাকিল। তে এই দুটাৰ মাজত কমন আছে কি 3 আৰু x, ইয়াতে 3 গুচি গল,
দুটা x আর এটা গুচি গ'ল x থাকিল প্লাস ইয়াতে 9 হলনি 3 থাকিল আৰু এই দুটাৰ মাজত কমন আছে 2 কমন ললে ইয়াতে x থাকিব ইয়াতে 3 থাকিব তে ইয়াৰ লগত এইটো আৰু এই দুটাৰ বদল এটা গতি ইয়াতে দুটা আমাৰ উৎপাদক ওলাই গ'ল আৰু আগত আমাৰ এটা আছিল গতিকে এবাৰ আমি ক'ব পাৰো নিৰ্ণয় সমাধান নিৰ্ণয় উৎপাদক x - 2 x 3x + 2 আৰু x + 3 এটোই হল আমাৰ এই গণিতটোৰ সমাধান গতিকে ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিওটো যদি তোমালোকৰ কামত আহে তোমালোকৰ যদি বেনিফিট হয় নিশ্চয় কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যিসকল মোৰ চেনেল নতুন তেওঁলোকক মই অনুৰোধ জনাইছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক মোৰ চেনেলটো হল আসাম টিউটৰিয়েল চেণ্টাৰ যাতে মই ভিডিও এটা আপলোড কৰিলে তোমালোকৰ তাতে অতি সোনকালে যায় সেইকাৰণে নটিফিকেশন বেলটো অন কৰি ৰাখক আজিলৈ এইখিনিয়ে ধন্যবাদ